हेलो एवरीवन, मिছা माছৰ এটা সহজ আৰু টেষ্টি ৰেচিপি লৈ আহিলোঁ। বিলাহী, পিঁয়াজ, আদা, নহৰু, জলকীয়া আৰু গোটা মছলাৰ এটা মিহিকৈ পেষ্ট বনাই লৈছোঁ। মাছকেইটা অলপ ভাজি লৈছোঁ। বিলাহীৰ পেষ্টটো দি দিলোঁ, লগতে জিৰা গুড়ি, ধনিয়া গুড়ি আৰু নিমখ আৰু হালধি দি তেল এৰালৈ ভাজিছোঁ। এতিয়া ইয়াতে উতলা পানী দি দিম আৰু ভাজি ৰখা মাছকেইটাও দি জোলখন অলপ শুকাব দিম। একদম সহজতে টেষ্টি মিছা মাছৰ কাৰী ৰেডি হৈ গ'ল। জ্বলা অলপ বেছিকৈ দিছোঁ, খাবলৈ যে খুব টেষ্টি হৈছিলে। দুপৰীয়াৰ ভাত সাজু সজাই পৰাই লৈ আহিলোঁ। কি বনাইছিলোঁ কওঁ বাৰু। বেঙেনা ভাজি, ফুলকবি আলু ভাজি, পাভ মাছৰ চৰচৰি, দাইল, ৰঙালাও পিটিকা, লগতে মিছা মাছৰ মছলা কাৰী। দুপৰীয়া ভাত সাজ কেনেকুৱা লাগিছে জনাব। আকৌ লগ পাম। আজিলৈ আহিছোঁ। বাই বাই।